স্কুলখন পূৰ্বজনী হাইস্কুল আজি প্ৰায় 2016-17 স্কিমটো MSDP আণ্ডাৰত প্ৰায় 16 পৰা 17 লাখ টকাৰ কিন্তু আজি ইমান দিনৰ পৰা আদৰুৱা হৈ গৈছে। চাওক ইয়াত অতি নিম্নমানৰ ইয়াত সা সামগ্ৰী তেওঁলোকে ব্যৱহাৰ কৰিছে এজন কণ্ট্ৰেক্টাৰে, গতিকে আজি 2 বছৰৰ পৰা আদৰুৱা হৈ আছে, গতিকে এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। এই MSDPৰ আণ্ডাৰত আমাৰ MLA মহোদয়ৰ তত্ত্বাৱধানত থাকে, তেওঁৰ আণ্ডাৰত থাকে সেইখিনি কামখিনি চোৱা চিতাৰ কাৰণে, কিন্তু আজি 2 বছৰ হৈ গ'ল আদৰুৱা হৈ আছে। তেওঁৰতো কৰণীয় কৰ্তব্য আছিলে, আমি যমুনামুখ সমষ্টি পাইছে তেখেতক MLA বনাইছোঁ, কিন্তু আজি এখন স্কুল আদৰুৱা হৈ আছে। তেওঁ কি দায়িত্ব পালন কৰিলে বিগত 4 বছৰ? স্কুল বহুত আছে, এখন নহয়। আমবাৰীত আছে, আপোনাৰ বিন্দাকান্দি ME স্কুলত এখন আছে, চাংমাজি প্ৰি চিনিয়ৰত আছে, মাদাৰতলী হাই স্কুলত আছে, কান্দুলুমাৰী এখন স্কুলত আছে। এনেকুৱা বহুতো স্কুল আছে যিবিলাক বিধায়কৰ তত্ত্বাৱধানতো আছে কিন্তু আদৰুৱা হিচাপত আছে। আকৌ কিছুমান বিধায়কৰ MLA ফাণ্ডৰ পৰাও কিছুমান কাম হৈছে, সেইবিলাকো আদৰুৱা হিচাপত আছে। আৰু এটা স্কিম নহয়, বিধায়কৰ আণ্ডাৰত যিমান স্কিম আছে, ৰাস্তা হওক বা আনটাইড ফাণ্ডৰ কাম হওক, সকলো কামত দুৰ্নীতি চলি আছে। আৰু ইয়াৰ আঁৰৰ মূল কাৰণটো হৈছে আমাৰ বিধায়কজন যিহেতু আমাৰ গৃহ সমষ্টিত নাথাকে, তেখেত বিদেশলৈ গুচি যায় আৰু তেখেতৰ অনুপস্থিতিত সুযোগ গ্ৰহণ কৰে। তেখেতৰ স্পেচিয়েলি মই তেখেতৰ নমিনী মহম্মদ আলী ভাইৰ কথা ক'ম, আব্দুল হাই মিৰ ভাইৰ কথা ক'ম। তেখেতসকলে সমষ্টিখনক যি ধৰণৰ লুণ্ঠনতা চলাই আছে তাৰ বিভিন্ন ধৰণৰ তথ্য ইতিমধ্যে আমি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ আৰু সোনকালে আমি আপোনালোক সংবাদ মাধ্যমৰ জৰিয়তে সেইখিনি আমি ফাদিল কৰিম। আৰু লগতে আমাৰ বিত্ত মন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আবেদন জনাম যাতে আমাৰ এই যমুনামুখ সমষ্টিৰ প্ৰতিটো কামৰ ওপৰত CBI ইনভেষ্টিগেশ্যন কৰে। যদি কৰে নিশ্চয় বহুতো তথ্য দুৰ্নীতিৰ ফাদিল হ'ব। মই এজন সাধাৰণ ল'ৰা, যদি মোৰ নিচিনা এজন সাধাৰণ ল'ৰাৰ ইনভেষ্টিগেশ্যনত প্ৰায় 8 পৰা 10 কোটি টকাৰ তথ্য মই সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ, সেইখিনি মই আপোনালোকক অতি সোনকালে আপোনালোকৰ জৰিয়তে মই ফাদিল কৰিম। আৰু যদি বিভাগীয় কৰ্তৃপক্ষই যদি এই তদন্ত কৰে আমাৰ যমুনামুখ সমষ্টিৰ বিভিন্ন আঁচনিৰ ওপৰত, তেতিয়াহ'লে মোৰ বিশ্বাস কমেও 20 পৰা 25 কোটি টকাৰ আত্মসাতৰ তথ্য পোহৰলৈ আহিব।